নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু কমেণ্ট আৰু ভিউজ নাই পোৱা নেকি? আপোনালোকৰ যিবিলাক পোষ্টবিলাকত বাৰু কমেণ্ট একেবাৰে অহা নাই নেকি? লাইক কমেণ্ট আৰু ভিউজ বহা নাই নেকি? যদিহে বহা নাই তেনেহ'লে এই অপশ্যনটো এবাৰ কৰি চাবচোন দেই। যিহেতু মই প্ৰমাণ পাইছোঁ, গতিকেলৈ আপোনালোককো মই দেখুৱাব চেষ্টা কৰিছোঁ। গতিকেলৈ আহকচোন, দেৰি নকৰি এই অপশ্যনটো আপোনালোকে কৰি চাব এবাৰ ট্ৰাই। আমি নিজৰ ফেচবুকটো অ'পেন কৰিলোঁ। অ'পেন কৰাৰ পিছতে আমাৰ এতিয়া এয়া দেখিছেনে, ফেচবুকটো অ'পেন কৰিলোঁ। কৰাৰ পাছতে এইটো থ্ৰী ডটটো যে দেখিছে, এই থ্ৰী ডটত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে এইটো প্ৰফেশ্যনেল মোডটো দেখিছেনে, প্ৰফেশ্যনেল ডাছবৰ্ড বুলি আহিছে। আমি প্ৰফেশ্যনেল ডাছবৰ্ডত আমি ক্লিক কৰিম এতিয়া। প্ৰফেশ্যনেল ডাছবৰ্ডত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে আমি তললৈ এনেকৈ গৈ থাকিলোঁ। যোৱাৰ পিছতে ইয়াত একেবাৰে তলত দেখিছেনে টুলছ অপশ্যনটোত যাব লাগিব। আমি টুলছত ক্লিক কৰিলোঁ। টুলছত ক্লিক কৰাৰ পিছতে আপোনালোকে এনেদৰে গৈ থাকিব, গৈ এটা ছেটিংছ পাব, সেইটোত যাব লাগিব। এতিয়া এইটো ইয়াত আছে যে লিংক একাউণ্ট আৰু প্ৰভাইড ৰিকমেণ্ডেশ্যন। আমি প্ৰভাইড ৰিকমেণ্ডেশ্যনত যাম এতিয়া। এইটোত গ'লোঁ, গৈ তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছতে এইটো এক্সপ্ল'ৰ বুলি আহিছে, ৰিকমেণ্ডেশ্যন, লাৰ্ণ এবাউট অৰিজিনেল কণ্টেণ্ট। এইটো দেখিছেনে, লাৰ্ণ এবাউট অৰিজিনেল কণ্টেণ্ট। এইটো লাৰ্ণ এবাউট অৰিজিনেল কণ্টেণ্ট, আমি তাত গৈ ক্লিক কৰিলোঁ। আৰু ক্লিক কৰাৰ লগে লগে এতিয়া ইয়াতে দিছে আণ্ডাৰষ্টেণ্ড অৰিজিনেল কণ্টেণ্ট। একেবাৰে তলত যে দিছে গেট ষ্টাৰ্ট, আমি এতিয়া এইটো গেট ষ্টাৰ্টত আমি ক্লিক কৰিব লাগিব। গেট ষ্টাৰ্টত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আমি এইটো যে নেক্সট দেখুৱাই আছে, আমি নেক্সট কৰি গৈ থাকিব লাগিব। এইটো নেক্সট কৰিলোঁ, আকৌ এবাৰ নেক্সট কৰিব লাগিব। এয়া নেক্সট কৰাৰ পিছত এইটো সম্পূৰ্ণ হৈ গ'ল। আমি আকৌ নেক্সট কৰিলোঁ। নেক্সট কৰাৰ লগে লগে এইটো দেখিছেনে, ক্ৰিয়েট পোষ্ট বুলি আহিছে আৰু ষ্টৰি ৰীল। ইয়াত আপোনালোকে ষ্টৰি দিব পাৰে, ৰীল দিব পাৰে, ক্ৰিয়েট পোষ্ট কৰিবও পাৰে। ইয়াত যদি কৰে তেতিয়া অকণমান আপোনালোকৰ কমেণ্ট ভিউজ এইখিনি নিশ্চয় বাঢ়িব। যিহেতু মই প্ৰমাণ পাইছোঁ ইয়াত দি, গতিকেলৈ আপোনালোকক কৈছোঁ। আৰু ইয়াতে মই এনেকৈ টিপিলোঁ, আপোনালোকক দেখুৱাই দিছোঁ। ধৰি লওক মই এতিয়া ধৰি লওক ফটো একপি আপলোড কৰিলোঁ। ইয়াতে এতিয়া ধৰি লওক মই এই কপি ফটোকে আপলোড কৰিলোঁ। ধৰি লওক এই কপি কৰিলোঁ, কৰাৰ পিছতে এডিট কৰিলোঁ। এইটো ভিডিঅ' হৈ গ'ল দেই। এইটো এডিট মই এতিয়া যিহেতু হেৰি নকৰোঁ, এইটো কি নপঠিয়াওঁ, গতিকেলৈ এইটো এনেকৈ কৰি আপোনালোকে এডিট কৰিব পাৰে। তাতে গৈ পেলাই ইফেক্টত গৈ ফটোকপি অকণমান ধুনীয়া কৰোঁ বুলি ক'লে ধুনীয়া কৰিব পাৰে। বিউটি প্লাছত গ'লোঁ মই, এয়া এই কপি হৈ গ'ল। যিহেতু মই এতিয়া হেৰি নকৰোঁ, পোষ্ট নকৰোঁ, গতিকেলৈ মই এইটো আকৌ বেক মাৰি দিলোঁ। আপোনালোকক জাষ্ট দেখুৱাইছোঁ বস্তুটো, বেক কৰি দিলোঁ। এয়া ইয়াতে আপোনালোকে এইখিনি বস্তু দিব পাৰে। আৰু লগতে আপোনালোকে ইয়াত হেছটেগ ব্যৱহাৰ কৰোঁ বুলি ক'লে আকৌ আপোনালোকে এনেদৰে গুচি আহক। ভাইৰেল হেছটেগ কিছুমান থাকে আমাৰ ইয়াত, সেইখিনি হেছটেগ আমি ব্যৱহাৰ কৰিবলৈ হ'লে আমি আকৌ ছেটিংছলৈ যাবগৈ লাগিব। আমাৰ তলত আছে ছেটিংছটো, ছেটিংছ এণ্ড প্ৰাইভেচি, ইয়াতে যাব লাগিব। ইয়াতে গৈ আপোনালোকে চাই থাকিব। আকৌ গৈ আমি ছেটিংছত যাব লাগিব। আকৌ ছেটিংছত গ'লোঁ, গৈ এইদৰে আহি থাকক। কণ্টেণ্ট পাৰফৰ্মেঞ্চ বুলি আছে, দেখিছেনে, মিডিয়া আছে, ন'টিফিকেশ্যন, মিডিয়া, এনেদৰে গৈ থাকিব লাগিব। কণ্টেণ্ট পাৰফৰ্মেঞ্চত কৰিলোঁ। এইখিনি নহয়,